এতিয়া আমি যাবলৈ ওলাইছোঁ শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চাবলৈ আমি যাই আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আমি আহি পালোঁ শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দুৱাৰমুখ আমি যাই আছোঁ শংকৰদেৱ কলাক্ষেত্ৰ চৌপাশে আপোনালোকে দেখিবলৈ পাইছে বাগিচা আছে এনেকৈ সুন্দৰভাৱে আপোনালোকে দেখিবলৈ পাইছে বাগিচা এই বাগিচাসমূহ আছে ইয়াত বিভিন্ন ধৰণৰ ফুল আছে আৰু ফুল গছ আছে এই গছবিলাকৰ লগত তেওঁলোকৰ চাইণ্টিফিক যিবোৰ নেম সেই নেমবিলাক লিখি দিয়া আছে ইয়াত পাৰ্কিং আছে গাড়ী আপোনালোকে আহিব পাৰে প্ৰাপ্তবয়স্কসকলৰ মাত্ৰ 30 টকা বিদেশ পৰ্যটকৰ 100 টকা আৰু সৰু 14 বছৰৰ তলৰ বাচ্চাৰ আপোনালোকে 10 টকা দিব লাগিব আৰু বাচ্চাজন 4 বছৰতকৈ ডাঙৰ হ'ব লাগিব আৰু তাতকৈ সৰু বাচ্চা ফ্ৰী হ'ব আপোনালোকে দেখিবলৈ পাইছে আৰম্ভণিখিনি ইমান ধুনীয়া সুন্দৰভাৱে গছবিলাকত ৰং কৰি দিয়া হৈছে অৱশ্যে চুইমিং পুল এই পুলটো যি আছিল ইয়াৰ পানীবিলাক সিঁচি দিয়া হৈছে ইয়াত নতুনকৈ কিজানি মাছ জীয়াব বা এনেকুৱা কিবা কৰিব ইয়াত গছ আছে বিভিন্ন ধৰণৰ গছ আপোনালোকে দেখিবলৈ পাইছে এইবিলাক সকলোতে আকৃতি দিয়া হৈছে আৰু বহুতো ইউটিউবাৰ আহি থাকে ইয়ালৈ ইয়াত গছত দেখিবলৈ পাইছে ইয়াত নেম লগাই আছে আৰু এচক দেৱদাৰু বুলি লিখা আছে এইডাল গছ দেৱদাৰু আৰু এয়া বহুতো পৰ্যটক আহি থাকে এই স্থানলৈ বহুতো ভাল লগা মানে আপোনালোকে চাই চকু এটা শান্তি পাব আপোনালোকে ইয়াত এটা মজা আছে এই মজা পাব আল্টিমেট ভিউ পাব আপোনালোকে এয়া আপোনালোকে দেখিবলৈ পাইছে যে ডাষ্টবিন আছে অপৰিচ্ছন্নতা মানে গুচাই দিবলৈ বাবে ডাষ্টবিন আছে ডাষ্টবিন ব্যৱহাৰ কৰিব পাৰে আপোনালোকে মই আপোনালোকক আজি প্ৰায়খিনি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু গোটেইখিনি দেখুৱাব নোৱাৰিম তথাপি মই দেখুৱাবলৈ চেষ্টা কৰিম এয়া আপোনালোকে দেখি আছে বিভিন্ন ধৰণৰ গছ আৰু বিভিন্ন ফুল ৰঙা নীলা হালধীয়া আৰু ইয়াত এটা ৰংঘৰৰ আকৃতিত এটা দুৱাৰমুখ বনোৱা হৈছে সম্পূৰ্ণ দুৱাৰমুখটো আপোনালোকে দেখিবলৈ পাইছে আৰু বিভিন্ন ধৰণৰ লাইট আৰু ৰূপে সজ্জা কৰা হৈছে এয়া ৰাম কলগছ দেখুওৱা হৈছে আৰু এয়া এক মানে যুদ্ধ দেখুওৱা হৈছে যি আমাৰ বিখ্যাত মহ যুঁজ সেই যুঁজৰ এটা দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰা হৈছে এয়া চাওক বিভিন্ন ধৰণৰ ফুল পাব আহক এই স্থানলৈ আৰু অসমৰ যি এক সৌন্দৰ্য ইয়াক উপভোগ কৰক শংকৰদেৱ কলাক্ষেত্ৰত ইয়াত পানী থাকে ৰাতিয়ে বঢ়িয়া দেখুওৱা হয় কিন্তু এইবাৰ আজি পানী নাই সিঁচি দিয়া হৈছে ইয়াত ডাষ্টবিন আছে আৰু এইখন ধুনীয়া নাও শংকৰদেৱৰ নাও বুলি কোৱা হয় এইখন শংকৰদেৱৰ নাও চাব পাৰে এইবিলাকেও চাব ধৰিছে শংকৰদেৱৰ নাও আৰু ইয়াত এটা মূৰ্তি আছে আৰম্ভণিতে আমি সোমাই গৈছোঁ আমি কেইটামান বস্তু এনেকৈ ভিডিঅ' কৰিলোঁ কিন্তু ইয়াত কৰাটো মনা আছে আমি পিছত গম পালোঁ আৰু গম পোৱাৰ লগে লগে আমি ভিডিঅ'টো বন্ধ কৰি দিলোঁ কিন্তু দুটামান আমি কৰিলোঁ সেইকেইটা আপোনালোকক দেখুৱালোঁ ইয়াত দেখুৱাব নোৱাৰি সেয়েহে আপোনালোকে নিশ্চয় নিজে যাওক আৰু যাই কিনে আপোনালোকে উপভোগ কৰক ইয়াৰ যি এক মনোমোহা আপোনালোকে সৌন্দৰ্য আৰু লগতে আপোনালোকে ইয়াৰ পৰা শিকিবলগীয়া জানিবলগীয়া আৰু পুৰণি সম্পদসমূহৰ বিষয়ে গম পাব অসমীয়াৰ সকলো সম্পদ ইয়াত সঞ্চিত কৰি ৰখা হৈছে শংকৰদেৱ মাধৱদেৱৰ কৃষ্টি ইয়াত ৰখা হৈছে অসমীয়াৰ ইয়াত তাল দেখিছে তাল ৰখা হৈছে আৰু বহুতো বস্তু আছে ওপৰৰ পিনে চাৰিও পিনে এয়া এখন পেইণ্টিং আছে ইয়াত এইখনৰ উপৰি বহুতো পেইণ্টিং আছে মই এখন তুলিলোঁ আৰু মই ওপৰলৈ আপোনালোকক লৈ গৈছোঁ ওপৰত পিনে কি আছে আমি দেখুৱাব বিচাৰিছোঁ এনেকৈ বিল্ডিং এই বিল্ডিংসমূহত কলাক্ষেত্ৰ আহিছোঁ আমি কলাক্ষেত্ৰ আহি পাইছোঁ মোৰ লগত আছে প্ৰজ্ঞান ওৰফে মানস ওপৰৰ পিনে এনেকুৱা এখন সুন্দৰ বাগিচা আছে আৰু ইপিনে এনেকুৱা এখন গেট আছে পুৰণি ধৰণৰ এখন গেট কলাক্ষেত্ৰৰ
আৰু ইয়াৰ দেখিছে এটা জুপুৰি ঘৰ আছে জুপুৰি ঘৰটো আপোনালোকক দেখুৱাবলৈ মানে বিচাৰিছে এইটো জুপুৰি ঘৰ যেটো আজিকালি মানে আমাৰ জুপুৰি ঘৰটো দেখুৱা নোপোৱাৰ দৰে হৈছে তো সেইবাবে দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু বহুতো এই দেখিছে মানুহ আহি থাকে আজি পিছে মানুহ কম আছিল কাৰণ হোলিৰ দিনা আমি ভিডিওটো শ্বুট কৰি আছিলো এয়া দেখিছে আৰু বিভিন্ন ফুল বঢ়িয়া ৰং বঢ়িয়া ধুনীয়া চাবলগীয়া ফুল আৰু বিভিন্ন ষ্টাইলেৰে তেওঁলোকক সজোৱা হৈছে এটা মানে আৰু ইয়াত ভূপেন হাজৰিকাৰ এটা আপোনালোকে গৃহ তাৰ সৌন্দৰ্য দাঙি ধৰা হৈছে এইটো আমি ভিতৰত ভিডিঅ' কৰিব নোৱাৰো এলাউ নাই এইটো কেমেৰা এলাউ নকৰে আৰু বিভিন্ন ধৰণৰ বস্তু চাবলগীয়া বহুত আছে কিন্তু আমি চাব নোৱাৰিলো কাৰণ এলাউ নাই বহুত মানে আৰু কিছুমান চাইছো ভিডিঅ' কৰিব পৰা নাই মানে আপোনালোকে চাই নিজে উপভোগ কৰিব লাগিব ইয়াৰ সৌন্দৰ্য ইয়াৰ আপোনালোকে ডাষ্টবিন আছে ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো একেবাৰে ধুনীয়া বঢ়িয়া পৰিষ্কাৰ আছে ইয়াত চাওক আমাৰ অসমীয়া যিটো ঢোল বা কিবা এইখিনি দেখুওৱা মানে পুৰা চেষ্টা কৰিছে তেওঁলোকে আৰু ট্ৰেইন আছে সৰু বাচ্চাসকলৰ কাৰণে খেলা জোলনা আদিৰ পৰা বিভিন্ন বস্তু আছে ইয়াত আৰু আপোনালোকৰ চক্ৰৰি আছে তাত কিন্তু বেলেগকৈ ফিজ দিব লাগে আমি তাত উঠা নহ'ল কাৰণ আমাৰ যোৱাত দেৰি হ'ল আপোনালোকে পাৰিলে সোনকালে যায় সোনকালে অহাটো ভাল হ'ব কাৰণ নহ'লে বহুত দেৰি হৈ গ'লে আপোনালোকৰ দিগদাৰী আপুনি বহুতখিনি বস্তু উপভোগ কৰিব নোৱাৰিব এনজয় কৰিব নোৱাৰিব ইয়াত আপুনি যাই ফটো উঠিব পাৰিব ফটোশ্বুট কৰিব পাৰিব আপোনাৰ নিজৰ বাহিৰত আপুনি ফটোশ্বুট কৰাটো এলাউড আছে ইয়াত দেখিছে বিভিন্ন আকৃতিত এই বস্তুবিলাক মানে সজোৱা হৈছে বিভিন্ন ধৰণে এই গছবিলাক কটা হৈছে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সকলোকে শ্বেয়াৰ কৰি দিয়ক চাই আছে আপোনালোকে চাওক এয়া আপোনাৰ বিভিন্ন ধৰণৰ মানে গছ আছে বেলেগ আৰু কি ক'ম চাই হ'ব আপোনালোকে এইখিনি উপভোগ কৰক Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. See the horizon, turn us to thousands, and we'll grow in number, fueled by them to see the horizon, turn us to thousands. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. ইয়াৰ কলাক্ষেত্ৰৰ ভিতৰত আপোনালোকে এনেকৈ ব্ৰিজ পাব ব্ৰিজৰ ওপৰত আমি উঠিছোঁ এনেকৈ এখন নাও আছে নাওখন এনেকৈ এইটোৰ মাজত দেখুওৱা হৈছে
আৰু ইয়াতো চাইডে চাইডে মানে গছৰ এটা সৌন্দৰ্য আছে আৰু আপোনালোকে পাৰ্ক হিচাপেও এইখন উপভোগ কৰিব পাৰে মানে পাৰ্কৰ সম্পূৰ্ণ বস্তুবিলাক দাঙি ধৰা আছে আৰু ৰাতি লাইটবিলাক জ্বলাওঁতে মানে একেবাৰে ধুনীয়া এটা সৌন্দৰ্য মানে এটা ভাল লাগিছে আৰু পৰিৱেশটো আৰু মানে বিভিন্ন ধৰণৰ আপোনালোকে গছ পাব যিবিলাকে গছ ভাল পায় এনেকৈ প্ৰাকৃতিক দৃশ্য ভাল পায় তেওঁলোকে আহিব পাৰে শংকৰদেৱ কলাক্ষেত্ৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আপোনালোকে দেখিছে এয়া চাওক ইমান মানে মজা এটা চিনাৰী আপোনালোকে দেখিছে ৰংঘৰটো ইয়াৰ পৰা মানে ৰংঘৰটো যিটো ইয়াত সজাই তোলা হৈছে ৰংঘৰ আৰ্হি সেইটো ভাল লগা হৈছে এইখন নাও আৰু ইয়াত পানীখিনি নাই পানী নহয় নাও বেলেগতকৈ বেলেগ এয়াই আপোনালোকে দেখিছে দূৰত আমাৰ ঘৰকেইটা আছে বিল্ডিং কেইটা তাত সম্পূৰ্ণ সংগ্ৰহালয় হিচাপে ইয়াত আছে আপোনালোকৰ গুৱাহাটী মহানগৰী আমাৰ যিখন আমাৰ 6 মাইল আছে 6 মাইলৰ পৰা লেফ্ট চাইডে গৈ অকণমান গ'লে আপোনালোকে পাব গুগল মেপতো চাৰ্চ কৰিব পাৰে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু তাত আপোনালোকে এই দৃশ্যসমূহ উপভোগ কৰিব পাৰে কিমান এটা মজা লগা দৃশ্য আপোনালোকে চাওক আৰু শেষত মই জুলনাত উঠি মোৰ ভিডিঅ'টো শেষ কৰিলোঁ আৰু ধন্যবাদ